নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আই বাপসকল, নতুনকৈ উঠি অহা কণ কণ মইনা মইনীসকল আৰু ডেকা গাভৰুসকল সকলোলৈকে মই অভিনন্দন জনাই নতুন এটি ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ। আমাৰ জুবিন দা যে নোহোৱা হ'ল তাৰ কাৰণে মই এটি প্ৰাৰ্থনা হিচাপে লিখিছোঁ। বাৰু কবিতাও হ'ব, প্ৰাৰ্থনাও হ'ব। গতিকে ৰঘুনাথ চৌধুৰীয়ে এটি কবিতা লিখি থৈ গৈছিলে, যিদিনা মৰিম মই সেইদিনা বাৰু জগতত কেনি হানি হব, মই মৰিলো নে আছো এই কথা কেনো পৃথিৱীত কিমানে জানিব, মই মৰিলেও দিন গলে ৰাতি হব, জোনবেলি ওলাই থাকিব, গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। ঠিক তেনেদৰে তেওঁ গলগৈ যদিও তেওঁ আকৌ আহিবৰ কাৰণে, আমাৰ ইয়াত গজালি ওলাবৰ কাৰণে, কঠীয়া হবৰ কাৰণে তেওঁৰ কাৰণে মই এটি প্ৰাৰ্থনা কৰিছোঁ, যাতে উঠি অহা প্ৰজন্মই খুব জোৰ দি যত্ন কৰি তেওঁৰ দৰে হ'বলৈ যত্ন কৰে, আৰু নহ'লে তেওঁ আত্মাই দুখ পাব। গতিকে উঠি অহা ল'ৰা ছোৱালীবোৰৰ কাৰণে মই এটি ভিডিঅ' হিচাপে আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া মই গাবলৈ লৈছোঁ জুবিন দা, মৰমৰ জুবিন দালৈ। ধন্য ধন্য নৰতনু, ধন্য কলি যুগ, তোমাৰ দৰে হস্পুত কতো নেদেখিলো, কি কাৰণে গলা তুমি ছিংগাপুৰলৈ, চিৰদিনৰ কাৰণে বিদায় ললা গৈ, আছে নেকি ঘৰ তোমাৰ সাগৰৰ তলিত, নতুন প্ৰজন্মই কান্দে গুৱাহাটীত গৈ, সন্তাপ দিলা দুখ দিলা আৰু দিলা চমক, গোটেই মানুহ গোট খাই দেখা পালে তোমাক, নিথৰ দেহৰ ইমান মায়া আজিহে জানিলো, ধন্য ধন্য জুবিন তোমাক আজিহে বুজিলো, পাৰা যদি আহি তুমি আকৌ জন্ম লবা, শান্তিৰে থাকিম আমি তুমি জানি লবা, সৈতে সৈতে কথা দিলো অ জুবিন বোপা, পুনৰ জন্ম হলে তুমি ইয়ালৈ আহিবা, আমাৰ দৰে আইবোৰক সান্তনা দিবা, মৰমতে কলো তোমাক পাহৰি নেযাবা, সোণৰ বাংলা বনাই থম পদুম পাহিত শুৱাম, পুৱাই উঠি ভোগ বনাই তোমাক সিজাই খুৱাম, সোণৰ বাংলা বনাই থম সোণৰ পাহিত শুৱাম, পুৱাই উঠি ভোগ বনাই তোমাক সিজাই খুৱাম। প্ৰণাম জুবিন, নমস্কাৰ। আজিলৈ আহিছোঁ।